কলিয়াবৰ কুঁৱৰীটোল প্ৰাথমিক বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড জুইত ভস্মীভূত বিদ্যালয়খনৰ কোঠাৰ ভিতৰত থকা চকী টেবুলৰ লগতে বহুতো প্ৰয়োজনীয় সামগ্ৰী অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নুমুৱাৰ চেষ্টা কলিয়াবৰৰ পৰা কৃষ্ণপুৰৰ ৰিপৰ্ট নিউজ 24 অসম দেখা পালে মই আছিলোঁ দোকানত আপোনাৰ গম পালোঁ যে কৈবুল এল পি স্কুলত জুই লাগিছে বুলি আজি যিহেতু সৰস্বতী পূজা আছিলে আমি লগে লগে চাবলৈ আহিলোঁ ফায়াৰ ব্ৰিগেড আহিছে নিয়ন্ত্ৰণলৈ অনা হৈছে তাতো দোকানলৈ যিখিনি ঘৰ আছিলে সম্পূৰ্ণখিনি ভস্মীভূত হৈছে তাতে বনাইছিল নেকি সেই ঘৰটো তাত বনোৱা নাছিলে আজি যিহেতু আপোনাৰ বনোৱাৰ বাহিৰত ঘৰ আহিছে আৰু তাত বস্তুখিনি ক'ত আছিলে তাৰ স্কুলৰ স্কুলৰ নাইনা আচবাব জ্বলিছে নেকি স্কুলৰ মানে হোটেলত যিখিনি আছিলে পিংক আমি দেখা এতিয়া বৰ্তমান